বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আপোনালোকে সকে ভিডিঅ'টোৰ থাম্বনেইলটো দেখি আপোনালোকে নিশ্চয় গম পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হয় আৰু আজি মই বনাম নাৰিকল লাৰু সকলোৰে প্ৰিয় আৰু আজি মই নাৰিকল লাৰু বনাম মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলো এতিয়া ষ্টাৰ্ট কৰো ভিডিঅ'টো বলক আৰু মই নাৰিকল লাৰু বনাবৰ কাৰণে প্ৰথমতে নাৰিকলখিনি এনেদৰে ৰুকি লৈছো আৰু মই এতিয়া ৰুকি থোৱা নাৰিকলখিনি চেনি মিক্স কৰি লম আৰু এই কাপটোৰে মই জুখিম যেহেতু মোৰ নাৰিকল দুটা ৰুকিছিলো ইয়াত তাৰ কাৰণে মই চেনি ইয়াত 4 কাপ লম এই কাপৰে মই এই কাপটোৰে 4 কাপ চেনি দিম ইয়াত আৰু মই এতিয়া ৰুকি থোৱা নাৰিকলখিনি আৰু চেনিখিনি ভালদৰে মিক্স কৰি লম আৰু মোৰ দুটা নাৰিকল আছিল তাৰ কাৰণে চেনি 4 কাপ দিছো আৰু আপোনালোকে যদি ভাবে চেনি বেছি দিম বুলি দিব পাৰে কোনো কথা নাই কিন্তু বেছি মিঠা হলেও বেয়া তাৰ কাৰণে মই 4 কাপে দিছো চেনি আৰু এতিয়া মই ভালদৰে মিক্স কৰি লম আৰু মই এতিয়া চেনি আৰু নাৰিকলখিনি মিক্স কৰি ললো ভালকে আৰু এতিয়া কেৰাহী গৰম হোৱা নাই বাৰু এতিয়া কেৰাহীটো গৰম হৈছেগে আৰু এতিয়া মই দিম নাৰিকলখিনি ইয়াত মই এতিয়া নাৰিকলখিনি কেৰাহীত দি দিলো আৰু মনত ৰাখিব গেছৰ ফ্লেমটো কমাই ৰাখিব নহলে এইটো জ্বলি যাব এতিয়া এনেদৰে ভাজি থাকিব লাগিব যেতিয়ালৈকে ইয়াৰ পানীখিনি নুশুকায় তেতিয়ালৈকে ভাজি থাকিম মই আৰু মোৰ এতিয়া হ'বলৈ ধৰিছে আৰু মানে অলপ শুকাব ধৰিছে পানীখিনি আৰু অকমান টাইম লাগিব আৰু মোৰ এতিয়া নাৰিকলখিনি ভজা হৈ গৈছে নে নাই চাবলৈ কাৰণে মই কাঁহীত অকমানকে উলাই লম তাৰ পিছত অকমান গুল কৰি চাম হৈছে নে নাই গুল হৈছে বাৰু আৰু অকমান লাগে আৰু ভাজি লম মই আৰু অলপ আৰু বৰ্তমান নাৰিকলখিনি ভজা হৈ গল চাব পাৰে আপোনালোকে আৰু এতিয়া মই গেছটো বন্ধ কৰি দিম আৰু মই এতিয়া এইখিনি উলিয়াই লম কাঁহী এখনত আৰু মই এতিয়া নাৰিকল লাৰুখিনি কাঁহীত উলাই ললো এতিয়া মই গৰমকে লাৰু কৰিম কিয়নো ঠাণ্ডা হলে বেয়া হয় লাৰু কৰিবলে এতিয়া লাৰু কৰি যাও আৰু আপোনালোকে চাব পাৰে লাৰু মোৰ ৰেডি হৈ গল পুৰা এয়া চাওক খোৱাহে কথা আৰু এতিয়া মোৰ ভিডিঅ'টো আপোনালোকক কেনেকৈ লাগিল আপোনালোকে কমেন্ট কৰি জনাব আৰু মোৰ চেনেলত যোনে নতুন হয় হি সাবস্ক্ৰাইব কৰি দিব চেনেলটো তেতিয়া হলে এটা ভিডিঅ'টো ৰাখো আৰু তেতিয়া হলে বাই বাই সকলোকে